হাই বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইলোঁ। ভিডিঅ'টো শেষলৈ চাব, সম্পূৰ্ণভাৱে অলপ স্কিপ নকৰিব। আজি গা চা ধুই ল'লোঁ, ৰেডি হৈ ল'লোঁ। আজি যাম ৰামদিয়া জেঠীমাহঁতৰ ঘৰত। সেইবাবে বহুত দিনৰ পৰা মাতি আছে, কৰোণা লকডাউনৰ কাৰণে যাব পৰা নাই। সেইবাবে আজি সময় পাই ওলালোঁ আৰু দেউতাৰ লগত যাম বাইকত। সেইবাবে ভিডিঅ'টো শেষলৈকে চাওক। আৰু আজি এটা মোৰ ইটো ভিডিঅ' অলপ বেলেগ ধৰণৰ হ'ব যাইছে। মোৰ চেনেলটো যিমানটা ভিডিঅ' 4টা ভিডিঅ' বনাইছোঁ, এই 4টা ভিডিঅ'ত ইটো ভিডিঅ'ৰ দৰে মই সেইকেইটা ভিডিঅ' বনোৱা নাই। আজি ইটো ফাৰ্ষ্ট টাইম বনাইছোঁ ইটোভাৱে, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু বন্ধুসকল ওলালোৱে, কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'লোঁ। চাব পাৰে হাফ পেণ্ট এটা পিন্ধিছোঁ, জিন্সৰ ডেৰ পেণ্ট আৰু এটা চাৰ্ট পিন্ধিছোঁ। আৰু এতিয়া ৰামদিয়ালৈ যাত্ৰা আৰম্ভ কৰিম। আৰু লগতে এইখন পিন্ধি যাব লাগিব, নহ'লে আধা ৰাস্তাত যদি পুলিচে দেখা পায় তেতিয়াহ'লে 1000 টকা ফাইন ভৰিব লাগিব। আৰু বন্ধুসকল আপোনালোকেও যদি ক'ৰবাত বাহিৰত ওলায়, এইখন নিপিন্ধাকৈ বাহিৰত ওলাব। আৰু মই এইখন পিন্ধি ল'লোঁ। আৰু এইখন ৰামদিয়াৰ দৃশ্য আপোনালোকে দেখা পাব। ৰামদিয়াৰ দৃশ্য আপোনালোকে দেখা পাব। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু বন্ধুসকল এইখন বাইক লৈ যাম, গেমাৰ। এই বন্ধুসকল চাব পাৰে ৰামদিয়া স্কুল আহিছিলোঁ, ৰামদিয়া শংকৰদেৱ স্কুল চাব পাৰে। ৰ'ব জেঠীমাইছে আহিলোঁ যেতিয়া অলপ ৰামদিয়া স্কুলখনলৈ অলপ বেছি নহয় 1 মিটাৰমান দূৰ আছে। চাওক ৰামদিয়া স্কুল আছে, শংকৰদেৱ শিশু নিকেতন ৰামদিয়া। উল্টাকৈ দেখিছোঁ অলপ বাউণ্ডেৰী বহুত দেখিছ ইমান ডাঙৰ। ছিয়ান্নব্বৈ চনত স্থাপিত হৈছিল 18 জানুৱাৰীত। আৰু আমাৰ নিকেতনৰ পৰা 2007 চনত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰথমবাৰতে আমাৰ অসমৰ ভিতৰত 2য় স্থান লাভ কৰিছে। আৰু 2009 চনত প্ৰাণজিৎ ভৰালীয়ে 11 নম্বৰ স্থান লাভ কৰিছে। আৰু 2011 চনত প্ৰিয়ংকা কলিতাই স্থান লাভ কৰিছে। আৰু সদৌ 2020 বৰ্ষত আমাৰ 2টাকৈ স্থান লাভ কৰিছে, 8ম আৰু 10ম স্থানত। ভাল হৈছে। আমাৰ 17গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে আৰু 11গৰাকীয়ে ষ্টাৰ পাইছে আৰু 14গৰাকীয়ে প্ৰথম বিভাগ। 44গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, তাৰে 42গৰাকীয়ে প্ৰথম বিভাগ। আপুনি দিলীপ ঠাকুৰে নহয়? দিলীপ তালুকদাৰ আচাৰ্য, প্ৰধান আচাৰ্য ৰামদিয়া শংকৰদেৱৰ। অলপ কোৱাচোন শংকৰদেৱৰ বিষয়ে। আমাৰ এই নিকেতনখন 1996 চনত স্থাপন কৰিছিল। ইয়াৰে এই ৰামদিয়া অঞ্চলৰ গণ্যমান্য ব্যক্তি কিছুমান লগ হৈ শৈক্ষিক যিটো বাতাবৰণ, সেই বাতাবৰণক আগবঢ়াই নিয়াৰ কাৰণত এইখন নিকেতন স্থাপন কৰিছিল। এই নিকেতনখনে 2007 চনত প্ৰথমবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত গোটেই অসমৰ ভিতৰতেই 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল পূৰ্ণব্ৰত কাশ্যপ। অসমৰ ভিতৰত 2য় স্থান। তেওঁ এতিয়া ডক্টৰ হৈ আছে। তাৰপিছত এনেকৈ 8-9 চনত হৈছিল, 10-11 হৈছিল। শেষত 2020ত আমাৰ 2জনকৈ ছাত্ৰ ইয়াৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোক হ'ল নিখিলেশ দত্ত আৰু ভাৰ্গৱজ্যোতি দাস। এইবেলিও আমাৰ
এই নিকেতনখনে চাৰিগৰাকীকৈ আমি ভাবিছিলোঁ এই চাৰিগৰাকী নহ'লেও দুগৰাকীয়ে নিশ্চয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ সকলোৱে জানেই ক'ভিড মহামাৰীৰ কাৰণে পৰীক্ষা অনুষ্ঠিতই নহ'ল। স্কুল কেনেকৈ খুলিব? ছেপ্টেম্বৰ 1 তাৰিখে নহয়? ছেপ্টেম্বৰ 1 তাৰিখৰ পৰাই এইবেলি স্কুল খোলাৰ এটা সম্ভাৱনা আছে। চৰকাৰে কৈছে কেনেকুৱা হয় সেইটো ভগৱানৰ ওপৰত আমি নিৰ্ভৰ কৰিব লগা হৈছে। আপোনাৰ ঘৰ বেৰতল নহয়? বংশৰ বেৰত মই চিনি পাওঁ। হয় নেকি? মই বংশৰৰে। শুনিব বংশৰৰ। ঠিক আছে। আৰু দিলীপ আচাৰ্য আৰু এটা তেওঁৰ কাষৰ আচাৰ্য তাই অলপ ৰামদেৱ শংকৰদেৱৰ বিষয়ে অলপ ক'লে। আৰু ইয়াৰ পৰা আমি যাওঁ, উভতি যাওঁ ঘৰলৈ। চাব একবাৰ ৰামদেৱ স্কুলখন একবাৰ ভালদৰে চাওক। আৰু ইয়াৰ পৰা উভতি যাওঁ, অলপ শিকিলোঁ দিলীপ আচাৰ্য তেখেতক মই চিনি পাওঁ, বেৰতলৰে হয়। আৰু উভতি যাওঁ এতিয়া। আৰু ৰামদেৱ শংকৰদেৱৰ পৰা উভতি যোৱাৰ আগতে অলপ আপোনালোকৰ এটা পৰিস্থিতি দেখাই দিওঁ। এই দেখিছানে ৰাস্তা ভাল কৰি আছে। আৰু এই ৰাস্তাটো হৰিপ্ৰিয়াই বনাইছিল, হৰিপ্ৰিয়াদেৱে ভাল কৰি আছে বৰ্তমান। হৰিপ্ৰিয়াদেৱে চলাই আছে। আৰু দেখিছোঁ ৰাস্তাটো ভাল কৰি আছে। আৰু এতিয়া উভতি যাওঁ ঘৰলৈ। আৰু এতিয়া বৰ্তমান ঘৰলৈ যাই আছোঁ স্কুটিত।